অতি শীঘ্ৰে বন্ধ কৰক। আমাৰ থিয়েটাৰে অতি শীঘ্ৰে বিকৃত নাটক প্ৰদৰ্শন কৰক। গানটোৰ এটা নৃত্য তাত হৈছে, সেই গানটো সেই নাটকেই নাই, নাটক সেই গানটো কাৰেঙৰ লিখি প্ৰতিটো কথাই বিজ্ঞ মানুহসকলে আঙুলিয়াই দেখুৱাইছে। তাৰ পাছতো যদি তেওঁ যে আমাক দেখুৱাই দিয়ক, আৰু দেখুৱাবলৈ বহুত আমি ক'বলৈ বাধ্য হৈছোঁ যে তেওঁলোকে যিখন লভিতাত ভাৰত কি জয় শ্লোগানেই নাই, সেই শ্লোগানটোতে কিয় ভৰালে, কি উদ্দেশ্য আছে তাত? আমি তাত স্বাধীন ভাৰত কি জয়, জয় আছে, এটা বেলেগ প্ৰেক্ষাপটত সেই নাটকখন ৰচনা হৈছিলে, সৃষ্টি কৰিছিলে জ্যোতিপ্ৰসাদে। গতিকে সেই সময়ৰ প্ৰেক্ষাপটত যিখিনি আছিলে তেতিয়া তাত শ্লোগান নাছিলে। এই শ্লোগানটো দিয়াৰ উদ্দেশ্যটো আৰু এটা আটাইতকৈ ডাঙৰ কথা যে জ্যোতিপ্ৰসাদে নিজেই কৈ গৈছে যে লভিতা নাটকখনৰ ইয়াত নায়ক নাই, গোটেই অসমীয়াখনেই সমাজখনেই এই নাটকখনৰ নায়ক নায়িকাৰ ভূমিকা পালন কৰিছে। গতিকে যি গোলাপক লভিতাই প্ৰত্যাখ্যান কৰি ওলাই গৈছিলে, সেই গোলাপক ভ্ৰাম্যমাণ থিয়েটাৰত গতানুগতিক কায়দাৰে লভিতা নাটকখনত হিৰো বনাই দিয়া হৈছে। তেওঁক বাৰম্বাৰ অনুৰোধ জনাইছোঁ, আৰু ইয়াতকৈও যদি প্ৰবল প্ৰতিবাদৰ মুখামুখি হ'বলৈ তেওঁৰ ইচ্ছা নাই, গতিকে আমি আহ্বান জনাওঁ যে তেওঁ এই নাটক প্ৰত্যাহাৰ কৰক, আৰু যদি একান্ত কৰাৰ ইচ্ছা আছে তেতিয়াহ'লে একেবাৰে শুদ্ধ ৰূপত তেওঁ প্ৰদৰ্শন কৰক, নহ'লে অন্যথা নাটক বন্ধ কৰিবলৈ আমি আজি এই মঞ্চৰ পৰা দাবী জনাইছোঁ। নমস্কাৰ। যোৰহাটৰ জনসাংস্কৃতিক পৰিষদে আজি লভিতা আৰু ড্ৰামা একাডেমী যোৰহাটৰ সৌজন্যত আৰু যোৰহাটবাসী সচেতন নাগৰিকৰ সহযোগত আজি লভিতা নাটকৰ বিকৃতকৰণৰ কাৰণে মই সকলোকে ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অসমৰ বিভিন্ন স্তৰত গাঁৱে ভূঞে চহৰে নগৰে এই প্ৰতিবাদ হওক, এই বিকৃত লভিতা বন্ধ কৰাৰ প্ৰতিবাদ। গতিকে আজি আমি অতিশয় আচৰিত হৈছোঁ, যি প্ৰস্তুতি পৰাশৰে যোৰহাটৰ মঞ্চত নিমাতী কন্যা ৰূপালীম নাটকেৰে আজি অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা লাভ কৰি আজি তেওঁ আমাৰ সকলোৰে বাবে গৌৰৱ, সেই প্ৰস্তুতি অন্তত এই ভুলটো কৰিবলৈ যাব নালাগিছিলে। গতিকে তেওঁ বাৰে প্ৰতি কৈ আছে যে ক'ত বিকৃত হৈছে আপোনালোকে দেখাই দিয়ক, কিন্তু মানুহে ক'ত বিকৃত হৈছে কৈ আছে, তেওঁ সেই কথাখিনিলে কোনো ভূক্ষেপ নাই। ভূক্ষেপ নথকাকৈ তেওঁ নিজৰ কথাটোকে শিলৰ খুঁটি হিচাপে লৈছে। গতিকে অসমৰ গণ্যমান্য ব্যক্তিসকলে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে প্ৰথমতে অনুৰোধ কৰিছে, তেওঁক আহ্বান জনাইছে। এই অনুৰোধ আহ্বানখিনিক তেওঁ উপেক্ষা কৰাৰ পাছতে এইটো এটা বিক্ষোভলৈ পৰিণত হৈছে, প্ৰতিবাদলৈ পৰিণত হৈছে। গতিকে এইটো কোনটো পৰ্যায় পাইগৈ আমি নাজানো। গতিকে এতিয়াও সময় আছে প্ৰস্তুতি। তুমি সেই বিকৃতকৰণ লভিতা নাটকখন তোমাৰ থিয়েটাৰৰ পৰা বন্ধ কৰা। তুমি এজনী সাহসী ছোৱালী, চুকাচী এজনী অভিনেত্ৰী, গতিকেও সময় আছে। তুমি প্ৰযোজিকা, তুমি যদি আজি অন্য এখন থিয়েটাৰত মালিকৰ আণ্ডাৰত তুমি অভিনয় কৰিলাহেঁতেন, তোমাক আমি কথা ক'বলৈ নাযাওঁ, তেতিয়া আমি তোমাক অভিনেত্ৰী হিচাপে তুমি কৰিছোঁ বুলি ভাবিলোহেঁতেন। কিন্তু যিহেতু তুমি প্ৰযোজক, মালিক, গতিকে তোমাৰ উদ্যোগত এই কামটো হোৱাটো আমি কেতিয়াও মানি নলওঁ, অসমৰ সচেতন মহলে কেতিয়াও মানি নলয়।